আচ্ছা আজি বিশেষৰ এইটো প্ৰগ্ৰামখন আপোনাৰ ফালৰ পৰা কি ক'ব ৰাইজৰ খুবটাৰ আজি আমাৰ প্ৰগ্ৰামটো যিটো হৈছে আমাৰ যিবিলাক এনচেষ্টৰ আমি তেওঁলোককে পূজা কৰোঁ আমি বেলেগ পূজাটো নকৰোঁ এই এনচেষ্টৰবিলাকক যি আমি ৱৰ্শ্বিপ কৰোঁ আৰু তেওঁলোকৰ নামত এক বছৰৰ ভিতৰত একটা দিনেই আমি পূজা কৰোঁ আৰু তাৰ কাৰণে আমাৰ যিবিলাক টাই আহোমৰ যিবিলাক প্ৰিষ্ট মলুং বুলি কয় আমাৰ আহোম ভাষাত সেই প্ৰিষ্টবিলাক আহি পূজাটো কৰি দিয়ে কাৰণ আমাৰ দুখৰ কথা যে আমি টাই আহোমবিলাকে নিজৰ ভাষাটো হেৰুৱাই পেলালোঁ হেৰুৱাই পেলোৱাৰ কাৰণে আমি যিবিলাক টাই আহোম মন্ত্ৰ আমি নাজানো তাৰ কাৰণে আমি পুৰোহিত মাতোঁ আৰু তেওঁলোকে নিজৰ যিটো টাই আহোম ভাষা যিটো লেংগুৱেজ সেই লেংগুৱেজত তেওঁলোকে পূজাটো কৰে আৰু আমি আমাৰ এনচেষ্টৰবিলাকক আমি পূজা কৰোঁ এইটো হ'ল আমি মে মানে হৈছে তৰ্পণ মানে তৰ্পণ কৰা তেওঁলোকক পূজা কৰা বুজায় দাম মানে হ'ল মৰি যোৱাৰ পিছত যিজন মৰি যায় সেইজনক দাম বুলি কয় আহোম ভাষাত আৰু ফি মানে হ'ল যেতিয়া দেৱতা হৈ যায় তাৰ মানে 14টা জনম দাম হোৱাৰ পিছত তেওঁলোকে এই পৃথিৱীতে ঘূৰি ফুৰে আত্মাটো ঘূৰি ফুৰে আত্মাটো 14টা জনম ঘূৰি ফুৰাৰ পিছত তেওঁলোকে আকৌ ফি লৈ যায় ফি মানে হ'ল তাৰমানে তেওঁলোকে ভগৱান হৈ যায় দেৱতা হৈ যায় আৰু সেইকাৰণে দুবাৰ দাম আৰু ফি বুলি কয় সেইটোৱে এইটো বিশেষৰ আজি প্ৰগ্ৰামটো কিমান বছৰ পৰাই হৈছে কিমান চাল পৰা হৈছে আমাৰ 40 এইটো লাষ্ট 40টো হৈছে 40তম হৈছে 40 হৈছে 40 ইয়াৰ্ছ হৈছে আমাৰ 1987ৰ পৰা আমি ষ্টাৰ্ট হৈছে এইটো 40 আপোনাৰ নামটো কম মোৰ নামটো মই ইয়াৰ টাই আহোম কালচাৰ ছ'চাইটিৰ প্ৰেচিডেণ্ট মোৰ নাম চাও পুতুল চেতিয়া